এখন যাব ধুবুৰীৰ পৰা তিনিচুকীয়ালৈকে ডেইলি যাব, আৰু এখন আহিব তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে। তো AC স্লিপাৰ ক্লাছ আপোনালোকে দেখাই পাইছে, নতুনকৈ লঞ্চ কৰিছোঁ। তো এইটো অঞ্চলত মানে এনেকুৱা ধৰণৰ গাড়ী নাই মই জনামতে। এইখনেই প্ৰথম হয় নেকি? হা, বাছখনে এইখনেই প্ৰথম আমাৰ এই অঞ্চলত? অঁ, মানে ইয়াৰ পৰা এই হেৰিৰ পৰা বিগিন কৰে, গৌৰীৰ পৰা বিগিন কৰে, এইটো যায় হেৰি হৈ পেলাই গুৱাহাটী টাচ কৰি যায়। মানে মই চেষ্টা কৰিছোঁ উজনি নামনি এটা মানে সংমিশ্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বাকী দেখা যাওক ৰাইজৰ ফালৰ পৰা যদি হেৰিটো পাওঁ, ৰেছপন্সটো পাওঁ, তেতিয়াহ'লে ভাল হয়। তো 2 দিন হ'ল বিগিন কৰা আৰু তো সেইখিনি হেৰি আৰু কওক আপুনি। এইটো মৰমী বুকিং কাউণ্টাৰৰ পৰাই যাই আছে বিলাসীপাৰা, লাইচেঞ্চ নম্বৰ AL005 2005। তো আমি চিন্তা কৰি আছোঁ গাড়ীটো যদি চলে আমাৰ পাব্লিকৰ কাৰণেও ভাল হ'ব। AC স্লিপাৰ গাড়ী। ধুবুৰীৰ পৰা বিলাসীপাৰাত কেইটা বজাত পাব? বিলাসীপাৰা 4টা বজাত পাই যাব, 4টা বজাত পাব। আপুনি তিনিচুকীয়া মোটামুটি 7টা বজাত পাই যাব, 7টা, 7:30। তো এইটো স্লিপাৰ গাড়ী হয়, আপোনালোকে চাই দেখিব গাড়ীটো, উঠি আপোনাৰ উপভোগ কৰে যদি আহিব মোৰ ওচৰত।